মানে সেইটো আকৌ সিহঁতৰ ট্ৰেডিশ্যনেল, সিহঁতৰ বুঢ়া বুঢ়ী মাক বাপেক কথা নাই, সিহঁতি লেংটা ডান্স কৰোঁ আৰু সেইটো কথা নাই, সেইটো তেনেকুৱা মানে সিহঁতৰ সেইটো কালচাৰ, সেইটো কৈ আমি লাভ নাই। সিহঁতক দেখি পেলাই আমাৰ টিংগাৰ টিংগাৰ আনি মাইক চাইক বজাই সেইটো পেণ্টাপো লগাই গান বজাই পেলাই গুচি যায়, মুখে অলপ কিবা কৰিলে গুচি গ'ল, ডান্স কৰিলে গান, সেইটো কি সেইটো আমাৰ ধৰ্মটো ৰাখিছে জানো? আমাৰ যিটো অসমীয়া জাতীয় কালচাৰেলটো ৰাখিছে জানো? নাই ৰখা ন। সেইটো আমাৰ যিটো অসমীয়া জাতিৰ বিয়াখনৰ মূল্যটো বেলেগে কি ভাবে নাজানো বাৰু দেই, কিন্তু মই ভাবো মানে এইবিলাক এতিয়া যিবিলাক লোকৰ দেশৰ কালচাৰবিলাক আমাৰ অসমত আনিছে ন, লোকৰ জাতীয় পতংগবিলাক, লোকৰ কাৰোবাক দেখি কোনোবাই লোকৰ ধৰ্ম এটা বা লোকৰ মানে ষ্টাইল আদৰি লোৱা, এই চিষ্টেমটো মানে মোক নিজে মনে মনে অলপ খুচৰি থাকে মানে। এইটো বস্তুটো আমাৰ অসমীয়া যিটো চাহ আগৰ দিনত যেতিয়া মানুহে ঢোল পেঁপা বজায় হা, কিবা নাচনী নচুৱাই, কিবা মানুহৰ ঘৰত বিয়া পাতে, আমি বাছত, মোৰ মনত আছে বাছত আমি যাওঁ, আমাক বাছত লৈ যাওঁ, আমি বাছত ঢোল বজাই বজাই যাওঁ, ঢুলীয়া পাৰ্টি। তো আমি নচুৱাই কিনি আনিছিলোঁ ছোৱালী, তাত নচুৱাইছিলোঁ আমি ছোৱালী দেই, তাত নাচনী নচুৱাই আমি, মোৰ মনত থকাৰ মানে মই যে এবাৰ গৈছোঁ মানে বিয়াত তেনেকৈ। তেতিয়া দিনটো মানে ভাল আছিলে মানে। এতিয়া ধৰক মানে তেওঁলোকে আনিছে বাৰু এইবিলাক দেখুৱাইছে, দেখুৱাই পেলাই তাৰপৰা এইবিলাক এতিয়া নতুন নতুন আজিকালি ইউটিউবাৰ ঢেৰ ওলাই গ'ল, ইনষ্টাগ্ৰামৰ ৰিলচ বনোৱা বহুত ওলাই গ'ল, ধৰক পইচা অলপ খৰচ কৰি ষ্টেণ্ডাৰ্ড বিয়াখন পাতি পেলাই লোকৰ সাধুবিলাক আনি পেলাই বিয়াত ছিংগাৰ টিংগাৰ আনে, বেয়া নাপাইছোঁ মই এইটো আনিছে, বেয়া পোৱা নাই। কিন্তু আমাৰ যিবিলাক অসমৰ আগৰ যিবিলাক আমাৰ জাতীয়তা আছিলে, নিয়মবিলাক আছিলে, আমাৰ ধৰ্মবিলাক আমি যেতিয়া কৰি গৈছিলোঁ, আমাৰ সেইটো কালচাৰটো হেৰাই যাব নেকি মানে লাহে লাহে, মোৰ এনেকুৱা অনুভৱ হয় মানে। কাৰণ আজিকালিৰ দিনত বিহু গানত ধৰক আপোনাৰ বেলেগ কিবা গানত বেলেগ ডান্স কৰি দিব আজিকালি মানে, বেলেগ এটা আমাৰ মৰমৰ জুবিনদাৰ গানত আপোনাৰ কাপোৰ খুলি পেলাই ডান্স কৰি দিব মানে, তেনেকুৱা মানে হৈ যাব নেকি আমাৰ যিটো মানে আমাৰ আগৰ নিয়মবিলাক, সেইবিলাকৰ ওপৰত মানে মোৰ অলপ মানে মনত মানে খুচৰি খুচৰি থাকে, এইবিলাক কি হ'ব? আমাৰ যিটো আমাৰ নিজৰ অসমীয়া কালচাৰ, এইবিলাক যদি মানুহে নিজে শেষ কৰিব বিচাৰে, লোকক দেখুৱাই ইনষ্টাগ্ৰামৰ ৰিল বনাম বুলি, তেনেহ'লে এইবিলাক অলপ মোৰ নিচিনা ফটুৱা টাইপৰ সুধিছে মানে। বেলেগে চাব, আপোনাৰ চাউথৰ যিবিলাক নিয়ম আছে, চাউথৰ নিয়মত সিহঁতে নিজৰ নিয়মতে বিয়া পাতিব, আপুনি যিমান ডাঙৰ যাওক বেলেগ দেশত পাতক, তেওঁ নিজৰ ধৰ্মতে বিয়া পাতিব, কেনেকৈ বিয়া পাতিব লাগে সিহঁতৰ যিটো জাতীয়তা দেখুৱাব লাগে সেইটো দেখুৱায় দেই। সিহঁতৰ ইয়াৰ নিয়মটো যিটো সেইটোৱে দেখুৱাব, সেইটো বেলেগৰ নিয়ম এটা আনি নলয়, সেইটো এটা কালচাৰ। আৰু যিটো আমাৰ নিজৰ অসমীয়াৰ জাতীয়তাৰ আমাৰ নিজৰ নিয়ম, আমাৰ যিভাগে আমাৰ বিয়া পাতে, তুলনি বিয়াখন কেনেকৈ তোলে, আগৰ পানী তুলিবলৈ যায়, ইমান ঢোল পেঁপা বজাই পেলাই নাচনী নচুৱাই ঢোল পেঁপা বজাই আনিব তোমাৰ ঘৰৰ আগত ধুনীয়া ধুনীয়া নাম ল'ব, ছোৱালী গাভৰু হ'ল বুলি সেইটো এটা ইণ্টাৰেষ্ট আছিলে নাই? সেইটো ইণ্টাৰেষ্ট কেনেকুৱা? সেইটো আমাৰ তেতিয়া ইণ্টাৰেষ্ট কিমান ভাল আছে হয় নাই? কিন্তু আজিৰ দিনত মানে বিয়া সভা বুলি ক'লে আজিকালি মানে মেইন ষ্টেণ্ডাৰ্ড কৰিছে, পইচা আছে দেখুৱাইছে, পইচা আছে দিছে, কিন্তু তাতো আমাৰ যিটো নিজৰ ধৰ্ম ন, আমাৰ যিটো আমাৰ অসমীয়া জাতিৰ যিটো আমাৰ নিয়মটো হিচাপত যদি আমি কৰোঁ, কিমান ভাল লাগিব। এনে মই ভাবি চাওঁ মানে কিমান ভাল লাগিব, নাচনীখিনিক নচোৱালে, আমি শিক্ষা এটা পালে অসমত। এইটো নকৰি পেলাই আকৌ আজিকালি ছিংগাৰ টিংগাৰ আনি মাইক চাইক বজাই, সেইটো পেণ্টাপো লগাই গান বজাই পেলাই গুচি যায়, মুখে অলপ কিবা কৰিলে গুচি গ'ল, ডান্স কৰিলে গান, সেইটো কি? সেইটো আমাৰ ধৰ্মটো ৰাখিছে জানো? আমাৰ যিটো অসমীয়া জাতীয় কালচাৰেলটো ৰাখিছে জানো? নাই ৰখা ন। সেইটো আমাৰ যিটো অসমীয়া জাতিৰ বিয়াখনৰ মূল্যটো দিছে জানো? নাই দিয়া ন। দেখুৱাইছে লোকৰ ধৰ্ম, এনেকুৱা হ'বগে নেকি বাৰু? আমাৰ অসমখনো এতিয়া বিহাৰ হৈ যাব নেকি? এনেকুৱাও লাগে, কাৰণ বিহাৰ এনে কোৱা নাই, কাৰণ বিহাৰত এইটো নিয়ম আছে, বিহাৰৰ সিহঁতৰ নিয়ম সেইটোৱে, সিহঁতে নাংগা নাচ গাব, ছোৱালী আনিব, সৰু সৰু ছোৱালী আনিব, ধৰিব, ডান্স কৰিব, নচুৱাব, অভদ্ৰামী কৰিব, পইচা দিব, এইবিলাক সিহঁতৰ নিয়ম মানে। সিহঁতৰ ট্ৰেডিশ্যনেল, সিহঁতৰ বুঢ়া বুঢ়ী মাক বাপেক কথা নাই, সিহঁতি লেংটা ডান্স কৰোঁ আৰু সেইটো কথা নাই, সেইটো তেনেকুৱা মানে সেইটো কালচাৰ, সেইটো কৈ আমি লাভ নাই। সিহঁতক দেখি পেলাই আমাৰ আকৌ সেইটো নহয় ন, আমাৰ তেনেকুৱা নাংগা ডান্স কৰাটো আমাৰ এইটো নিয়ম নহয়, সেইটো আমাৰ নিয়ম নাই, সেইটো আমাৰ নিয়ম নাই। মই কোৱা নাই কোনোবা এটা নাংগা ডান্স পাই যাবলৈ, কিন্তু হৈ যাব ন, মানে তেনেকুৱা ভাবিছে ন, সেইটো চিষ্টেমত গৈছে, কাৰণ লোকক দেখি একাডেমি কৰিছে, সেইটোত মানে মোৰ মানে ভাবি থাকোঁ মানে কেলে তেনেকুৱা কৰিব লাগে। আমাৰ নিজৰ
সেই 50,000 টকাটো আপোনাৰ এটা ঢুলীয়া যদি আনি পেলাই এটা ঢুলীয়া পাৰ্টিও বজালে ন আপুনি 50,000 টকা নিছে 50,000 টকা ৰাইজক ধুনীয়াকৈ খুৱাব পাৰিব যদি খুৱাওঁ বুলি ভাবিছে খোৱাটো কথা কিমান খুৱাইছে আপুনি হ'ব লাগে এইটো মানে এটা সেই তাত আপুনি বজালে ঢোল পেপা বজালে চব বুঢ়া বুঢ়ী আমাৰ সকলো আইতা ককা আইতা চবে ঢোল পেপা বজাত নাছিলে ফূৰ্তি কৰিলে কাৰণ বিহুতেলে বেছি দিন নাই বিহু চিহু আকৌ আহিলে মানে ফূৰ্তি এটা মানে ঢোল পেপা মাতি থাকিলে আমাৰ কিমান ভাল লাগে গাঁওখনত ঢোল পেপা যদি বজাই বাজি থাকে আপুনি এতিয়া আজিকালি প্ৰতি ঘৰত শুনিবলৈ কিমান ভাল লাগে আপুনি এটা ঢোল বজাইছে মজা লাগিছে যাওঁ নেকি অকণমান আপুনি যদি বজা মজা লাগে সেইটো আমাৰ কিমান ভাল আমাৰ নিজৰ আমাৰ অসমৰ নিজৰ জাতি আমাৰ নিজৰ ধৰ্ম আমাক যিজন কলাগুৰুৱে আমাক শিকাই থৈ গৈছিলে গুৰুৱে ধৰ্ম দি গৈছিলে যিজন কলা শিক্ষা আমাক শিক্ষা দিলে এইকেইজন আমাক কৰিবলৈ শিকালে আমাক ভাষা দিলে তেওঁৰ ভাষাটো আমি হেৰুৱাবলৈ বিচৰা নাই নে বাৰু মনত নাই এনেকৈ হ'লে মানে বিচাৰ নহ'ব যেন লাগে মানে মোক আৰু ধৰক 5 বছৰ এইটো ধৰ্ম এইটো আমাৰ যিটো আছিলে এইটো নাইকিয়া হ'ব যেন আজিকালি ক'ৰবাত বিয়া সভাত গ'লে মানে ঢোল পেপা সেইবিলাক ঢোল বজোৱা পাৰ্টি এটা দেই সভাখনত যেতিয়া সকলো যাব বম নুফুটা বাহিৰে বমটো বাহিৰে সেই আপুনি পলিউশ্যন বমটো ফুটালে আপোনাৰ পলিউশ্যন কৰিলে আপোনাৰ অনিষ্ট আপোনাৰ নিজৰো হৈছে কাৰো হোৱা নাই বমটো ফুটোৱা জেগাত যেতিয়া আপুনি ঢুলীয়া পাৰ্টি যেতিয়া বাটৰ পৰা ঢোল বজাই আহিব নাচি নাচি আহিব আগত যেতিয়া দৰা আহিব সেইটো কিমান মজা লাগে ফিল ভাবি চাওকচোন মোক তেনেকৈ মানে পাই আছোঁ যে এনেকুৱা ভাল লাগে কি মজা লাগে ভাবি চাওক সেই তাৰ জেগাত যদি আপুনি ডিজে গান লগাই লৈ যদি এনেকৈ যদি নাচি নাচি যায় সেইটো চব লোকৰ ধৰ্ম ন হয় নাই বাৰু কথাটো হা কথাটো হয় নাই তেনেকৈ ভাবি থাকোঁ মানে মনত কি পাম মানে বেয়া পাব পাৰে বেয়া পালে আপোনাৰ মোৰ মনৰ কথাখিনিহে মই কৈছোঁ মানে মই কাকো কিবা কোৱা নাই মই কিন্তু মোৰ মনৰ কথাখিনিহে কৈছোঁ মানে পুৰা খোলাকৈ কৈছোঁ দেই পুৰা মোৰ যিমান মানে মনত দুখ থাকে মানে চব কৈ দিছোঁ মনৰ পৰা মানে এইখিনি কথা মই ভাবি থাকোঁ মানে এনেকুৱা হ'ব নেকি এনেকুৱা হ'ব নেকি আমাৰ অসমখন বিহাৰ হৈ যাব নেকি হয়